হেল্ল' ৱেলকাম টু মাই চেনেল চৈমদী ব্লগছ। মানে আপুনি মই ককা আইতা খুৰা খুৰী পেহা পেহী সকলো মাটিৰ ওপৰতে থাকোঁ, মানে মাটিৰ ওপৰতে ঘৰ সাজি তাতে থাকোঁ। কিন্তু আপুনি জানি আচৰিত হ'ব যে পৃথিৱীত এনেকুৱা এখন ঠাই আছে য'ত নেকি মানুহে মাটিৰ তলত বাস কৰে, মানে মাটিৰ তলত এখন গাঁও আছে। ব'লক, হয় মানে মই ক'বলৈ গৈ আছোঁ আফ্ৰিকা দেশৰ টুনিচিয়াত অৱস্থিত দজেবেল দাহাৰ সেই অঞ্চলটোৰ কথা। আৰু জানিব পৰা মতে সেই অঞ্চলৰ মানুহে মাটিৰ তলত বাস কৰে। সেই অঞ্চলৰ মানুহে মাটিৰ তলত ঘৰ বনাই জীৱন যাপন কৰে আৰু বহু পুৰণি শ বছৰীয়া ঘৰত বাস কৰে। সেই ঠাইখন মাটিৰ তলতে আছে আৰু সেই মানে মাটিৰ তলত থকা সেই ঠাইখনক তিছমা নামে জনা যায়। আমাৰ নৰ্মেল ঘৰসমূহত যিসমূহ সুবিধা থাকে সেই সুবিধাসমূহ সেইবোৰ ঘৰতো আছে। এতিয়া সেইবোৰ ঘৰত সেইসকল লোকহে আছে যিসকলৰ খেতি মাটি অঞ্চলটো ওচৰ হয়, মানে সেইসকলৰো জীৱন জীৱিকা কৃষি হয়, কৃষি। আৰু এতিয়া সেইসকল লোকহে সেই ঘৰবোৰত আছে যাৰ খেতি বাতি ওচৰ হয় সেই ঘৰসমূহৰ পৰা। এতিয়া যিসকল লোক সেই ঘৰসমূহত আছে তেওঁলোকে কয় যে তেওঁলোকে কৃষি সংস্কৃতিক আদৰ কৰে আৰু সেইবাবেহে সেই ঘৰসমূহ ত্যাগ কৰিব নোৱাৰে। সেই অঞ্চলত মাজে সময়ে পৰ্যটকো অহা দেখা যায়। আহিবই মাটিৰ তলত ঘৰ এখন গাঁও আছে আৰু সেই অঞ্চলসমূহত মাটিৰ তলত ঘৰ সজা কাৰণসমূহ হ'ল যে সেই অঞ্চলসমূহত বহুত গৰম আৰু সেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মাটিৰ তলত ঘৰ বনাইছে। মানে যিহেতু মাটিৰে বনাইছে, মাটিৰ ঠাণ্ডা হৈ থাকে ঘৰসমূহৰ ৰুমবোৰ আৰু বায়ু বতাহৰ লগতে ঘৰসমূহত অক্সিজেনৰ কোনো সমস্যা সৃষ্টি নহয়।